কাম ব্যাক তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি কথা পাতিম যে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা কেনেদৰে টকা আৰ্ন কৰিব পাৰিব ইয়াৰ ওপৰতে মই আগতে এটা ভিডিঅ' বনাইছিলো য'ত মই কৈছিলো আপোনালোকক কেনেদৰে ইনষ্টাগ্ৰামত কাম কৰিলে আপোনালোকে ইয়াৰ পৰা টকা আৰ্ন কৰিব পাৰিব কিন্তু মই সেই ভিডিঅ'ত বহুত মানুহৰ প্ৰশ্ন ওলাই আহিছে যে আমাৰ লগত ফলোৱাৰ্ছে নাই আমি কেনেদৰে ইনষ্টাগ্ৰামৰ পৰা টকা আৰ্ন কৰিব পাৰিম তো আজিৰ ভিডিঅ'ত আমি কথা পাতিম যে আপোনালোকে লগত যদি 0 ফলোৱাৰ্ছ আছে তেতিয়া হলে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা কেনেদৰে টকা আৰ্ন কৰিব পাৰিব তো ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব হেকলৈ চাই থাকক তো বিনা টাইম ওয়েষ্ট কৰি আজি ভিডিঅ'টো হনকালে আৰম্ভ কৰি দিও বন্ধুসকল আপোনালোকে যদি ইনষ্টাগ্ৰামৰ পৰা টকা ইনকাম কৰিব বিচাৰিছে তেতিয়া হলে আপোনাক তিনিটা ষ্ট্ৰেটেজি লৈ কাম কৰিব লাগিব যোনটো প্ৰথম ষ্ট্ৰেটেজি হল আপোনালোকক এটা নিচ ফাইন্ড কৰিব লাগিব নিচ মানে হল বন্ধুসকল আপোনালোকে এনেকা এটা বস্তু সাৰ্চ কৰিব লাগিব যোনটো কেৱল আপোনালোকে সেই প্ৰডাক্টটোই আপোনাৰ ইনষ্টাগ্ৰাম আইডিটোত বিক্ৰী কৰিব ইয়াৰ বাহিৰে আপোনালোকে কোনো ধৰণৰ প্ৰডাক্টছ বিক্ৰী নকৰিব ধৰি লওক আপোনালোকে যদি কসমেটিক প্ৰডাক্টছ বিক্ৰী কৰিব বিচাৰে তেতিয়া হলে আপোনাৰ ইনষ্টাগ্ৰাম আইডিত কেৱল কসমেটিক ৰিলেটেড হে প্ৰডাক্টছ বিক্ৰী কৰক ইয়াৰ বাহিৰে আপোনালোকে কোনো ধৰণৰ প্ৰডাক্টছ বিক্ৰী নকৰিব আপোনালোকে যিকোনো প্ৰডাক্টছ বিক্ৰী কৰিব পাৰে মই এক্সাম্পল দিছো আপোনালোকে কসমেটিকৰ আপোনালোকে যিকোনো প্ৰডাক্টছ বিক্ৰী কৰিব পাৰে আপোনাক কেৱল এটা নিচ ফাইন্ড কৰক সেই নিচৰ ওপৰতে আপোনাক কাম কৰি যাও কাৰণ প্ৰথম অৱস্থাত হয়তো আপোনালোকক ইমান ট্ৰাফিক নাহিব পাৰে আপোনাৰ প্ৰডাক্টছবোৰ কিনিব নিবিচাৰিব বহুত মানুহে হয়তো প্ৰথম অৱস্থাত কিন্তু পিছত যেতিয়া আপোনালোকৰ মানুহে গম পোৱা আৰম্ভ কৰিব যে আপোনাৰ যোনটো ইনষ্টাগ্ৰাম আইডি আছে ইয়াতে কেৱল আপোনালোকে কসমেটিক ৰিলেটেড প্ৰডাক্টছ বিক্ৰী কৰে যাৰ দৰকাৰ পৰিব কসমেটিক ৰিলেটেড প্ৰডাক্টছ তেতিয়া হলে আপোনাৰ আইডিৰ পৰা সেই মানুহবোৰ কিনি লৈ যাব পাৰে তো আপোনালোকে প্ৰথম অৱস্থাত ইমান টেনচন ল'ব নালাগে প্ৰথম অৱস্থাত সকলো লগতে এনেকা হয় কিন্তু পিছত যেতিয়া আপোনাৰ পুৰণা হৈ যাব তেতিয়া আপোনাৰ বহুত প্ৰডাক্টছ বিক্ৰী হোৱা আৰম্ভ হৈ যাব এনেকৈ আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা বিজনেছ আৰম্ভ কৰিব পাৰে তো বন্ধুসকল আপোনালোকৰ বাবে যোনটো 2 নম্বৰ ষ্ট্ৰেটেজি হৈছে হেতু হল আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰিব লাগিব তো বন্ধুসকল এফিলিয়েট মাৰ্কেটিংৰ বিষয়ে মই আগতে বহুত বাৰ কৈছো যিসকল ব্যক্তিয়ে নাজানে ডেসক্ৰিপচনত লিংক আছে আপোনালোকে এই ভিডিঅটো যাই চাই লওক এফিলিয়েট মাৰ্কেটিংৰ সকলোখিনি নলেজ মই সেই ভিডিঅত মই জনাই দিছো আৰু ইয়াতে মই সহজ ভাষাত কৈ দিও যে আপোনালোকে যোনটো আমাৰ ই-কমাৰ্চ ওয়েবসাইট আছে ধৰি লওক Amazon আছে ফ্লিপকাৰ্ট আছে এইবোৰ যোনবোৰ ই-কমাৰ্চ ওয়েবসাইট আছে এই ই-কমাৰ্চ ওয়েবসাইটৰ যিবোৰ প্ৰডাক্টছ আছে এই প্ৰডাক্টছবোৰ যদি আপোনাৰ থ্ৰু আপোনাৰ বিক্ৰী কৰায় তেতিয়া হলে আপুনি Amazon ফ্লিপকাৰ্টৰ পৰা ইয়াতে কমিশন পাব ইয়াৰ পৰা কমিশন পাবৰ বাবে আপোনালোকে এটা সেলার একাউন্ট বনাব লাগিব এই সেলার একাউন্টত সকলোখিনি ডিটেইলছ আপুনি পাই যাব যে আপুনি কিমানটা প্ৰডাক্টছ বিক্ৰী কৰাইছে আপোনাৰ কিমান টকা পাইছে সকলোখিনি ডিটেইলছ ইয়াতে থাকি যায় দৰকাৰ আপোনালোকে কি কৰিব যিবোৰ ই-কমাৰ্চ ওয়েবসাইট আছে ধৰি লওক Amazon আছে তো Amazonত যিবোৰ আপোনালোকে প্ৰডাক্টছ বিক্ৰী কৰিব বিচাৰিছে Amazonৰ তো আপোনালোকে সেই প্ৰডাক্টছৰ লিংকটো আপোনালোকে কপি কৰি লওক লিংকটো কপি কৰি কেনে আপোনালোকে নিজৰ ইনষ্টাগ্ৰাম আইডিত হেতু শেয়াৰ কৰি দিয়ক তো ইনষ্টাগ্ৰামৰ আইডিত যোনে কোনোবাই যদি আপোনাৰ ফলোৱাৰ্ছে সেই প্ৰডাক্টটো কিনি লয় আপোনাৰ লিংকৰ থ্ৰু পৰা তেতিয়া হলে আপুনি ইয়াৰ পৰা কমিশন পাব কোনো এনেকা প্ৰডাক্ট আছে যত আপোনালোকক 75% লৈকে কমিশন দি দিয়ে ধৰি লওক আপোনালোকে যদি 10000 টকাৰ এটা বস্তু বিক্ৰী কৰিছে তেতিয়া হলে আপোনালোকে ইয়াতে কমিশনে পাই যাব 7500 টকা তো আপোনালোকৰ ইয়াতে কিমান ফায়দা হৈ আছে তো আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰিবই লাগিব যদি ইনষ্টাগ্ৰামৰ পৰা আপোনালোকে টকা ইনকাম কৰিব বিচাৰি আছে তো বন্ধুসকল এতিয়া কথা পাতো লাষ্ট যোনটো ষ্ট্ৰেটেজি আপোনালোকৰ ফলোৱাৰ্ছ কেনেদৰে গেইন কৰিব আপোনাৰ ইনষ্টাগ্ৰাম আইডিত তো বন্ধুসকল আপোনালোকক মই দুটা টিপছ দিম যত প্ৰথমটো ফ্ৰী হ'ব আৰু যোনটো সেকেন্ড আছে হেতু অলপ টকা দি কেনে আপোনাক ফলোৱাৰ্ছ ল'ব লাগিব তো ফ্ৰী যোনটো আছে হেতু কৰিবলৈ হলে আপোনাক এটা নিচ লৈ কাম কৰিব লাগিব অলপ সময় লাগিব ইনিশিয়াল অৱস্থাত আপোনাক প্ৰথমত গ্ৰো হোৱাতে অলপ সময় লাগিব কিন্তু পিছত যেতিয়া 1.5 বছৰ হৈ যাব আপোনাৰ কাম কৰা তেতিয়া আপোনালোকে চাব আপোনাৰ ইনষ্টাগ্ৰাম আইডিত বহুখিনি ট্ৰাফিক আহা আৰম্ভ হৈ যাব দ্বিতীয় যোনটো আছে আপোনাৰ অলপ টকা দি আপোনালোকক ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ ল'ব পাৰি তো সেই ওয়েবসাইটটোৰ নাম হল গ্ৰোস SCC এই ওয়েবসাইটটোত আপোনালোকে অলপ টকা দিলে আপোনালোকক ফলোৱাৰ্ছ তেওঁলোকে দি দিয়ে ইয়াৰ পৰা আপোনালোকে যদি ফলোৱাৰ্ছ লৈ লয় আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নিদিব আপোনাৰ ইনষ্টাগ্ৰাম আইডিত কোনো ধৰণৰ আপোনাৰ সাসপেন্ড নহব আপোনাৰ ইনষ্টাগ্ৰাম আইডিটো একদম জেনুইন হয় আপোনালোকে ইয়াতে ধৰি লওক $8 পৰা শুরু হয় $50 ভিতৰত আপোনাৰ হেক হয় তো আপোনালোকে এইখিনি প্ৰাইজৰ ভিতৰত তিনিটা অপচন আছে $8 $29 আৰু এটা $50 এই তিনিটা অপচনৰ ভিতৰত কোনটো আপোনালোকক ভাল লাগে সেই অপচনটো আপোনালোকে
লৈ কিনে আপোনালোকে ইয়াতে ফলোৱাৰ্ছ ল'ব পাৰে তো আপোনালোকৰ বাবে কোনটো ভাল আপোনালোকে নিজে ডিসাইড কৰক কিন্তু মই যদি আপোনালোকক টিপছ দিও আপোনালোকে ফ্ৰী যোনটো আছে হেইটোৱে আপোনালোকক বেছি সুইটেবল হ'ব কাৰণ ফ্ৰী যোনটো বস্তু হয় হেইটো সবতকৈ ভাল বস্তু হয় তো বন্ধুসকল আপোনালোকে যোনটো মোৰ আইডিয়াৰ মতে যদি আপোনালোকে ল'ব বিচাৰে আপোনালোক ফ্ৰীতে কাম কৰক আৰু লাষ্টত এটাই কথা ক'ব বিচাৰিছো যে বন্ধুসকল আপোনালোকৰ লগত যে আপোনালোকে যদি অনলাইনত কাম কৰিব বিচাৰিছে তো ইয়াতে অলপ সময় দৰকাৰ পৰে সময় যদি আপোনালোকৰ লগত নাই তেতিয়া হলে আপোনালোকে অনলাইনত আহিব নালাগে আপোনালোকে যদি ভাবিছে অনলাইনত আহি কিনে এক দিন দুই দিন কাম কৰি আপোনালোকে ইয়াতে টকা আৰ্ন কৰিব পাৰিব তেতিয়া এটা ভুল কথা আপোনালোকে অনলাইনত আহি কিনে প্ৰথম 1.5 বছৰ লৈকে তো ইয়াতে এনে ফ্ৰীতে কাম কৰিব লগা হয় আপোনালোকে যোনটো ট্ৰেডিশনাল কামবোৰ যিবোৰ থাকে ইয়াতে ধৰি লওক আপোনালোকে আজি কাম কৰিছে যোনটো ইয়াৰ টকাটো কালি পাই যাব আজিয়ে পাই যাব কিন্তু ইয়াতে এনেকা নহয় আপোনালোকে অনলাইনত অলপ টাইম লাগে টাইম যদি আপোনালোকে দিব পাৰে তেতিয়া হলে আপোনালোকে ইয়াতে সাকসেস পাব ইয়াৰ পৰা বহুখিনি টকা পাব পাৰে তো আশা কৰো আপোনালোকে ভিডিওটো বুজি পাইছে বন্ধুসকল তো ভিডিওটো আজি এইখিনিতে সামৰিলো তো ভিডিওটো আজিলৈ এইখিনিয়ে যদি ভিডিওটো আমাৰ ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি প্ৰশ্ন আছে মোক কমেন্ট সেকশনত যাই হেইটো জনাই দিব তো আজিলৈ ভিডিওটো এইখিনিয়ে ধন্যবাদ